নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন এখন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম এই ভিডিঅ'ৰ জৰিয়তে যিসকল গোটৰ মহিলাসকলে বা আপোনালোকৰ শিল্পীসকলে বা অন্যান্য কোনো অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰিছিল আৰু সেই ৰেজিষ্ট্ৰেশ্যন কিবা কাৰণত ভুল হৈছিল, সেই ভুলটো আপোনালোকে কেনেকৈ কাৰেকশ্যন কৰিব আজি আমি এই ভিডিঅ'ৰ জৰিয়তে জনাম। কোনো চিন্তাৰ কোনো কাৰণ নাই, কিয়নো আজি আমি সম্পূৰ্ণভাৱে A to Z দেখুৱাই দিম কেনেকৈ সেই ভুলটো আপোনালোকে কাৰেকশ্যন কৰিব পাৰে। তো ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈ চাই থাকক, স্কিপ নকৰাকৈ, তেতিয়াহে আপোনালোকে নিজে নিজে কৰিব পাৰিব আপোনালোকৰ হাতত থকা মোবাইল ফোনটো দি। তো আপোনালোকে এইটো কাৰেকশ্যন কৰিবলৈ আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইলত থকা বা লেপটপত থকা যিকোনো এটা ব্ৰাউজাৰ অন কৰিব আৰু সাৰ্চ বাৰত লিখিব ABA লিখাৰ পিছত আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব একেবাৰে অমৃত বৃক্ষ আন্দোলন গভ অফ আসাম। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নতুন এখন পেজ খোল খাব এনেকুৱা, আৰু আপোনালোকে ওপৰত একেবাৰে ওপৰত আপোনালোকে দেখা পাব সোঁফালে লগ ইন। আপোনালোকে লগ ইনত ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেই ৰেজিষ্ট্ৰেশ্যন কৰাতে আপোনালোকে যিকোনো এটা মোবাইলৰ থ্ৰুত কৰিছিল, মোবাইল নম্বৰৰ থ্ৰুত। তো আপোনালোকে সেই মোবাইল নম্বৰটো ইয়াতে দিব লাগিব। ইয়াতে মই মোবাইল নম্বৰটো দিছোঁ। আৰু আপোনালোকে ইয়াতে তলত দেখা পাইছে ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড OTP। তো আপোনালোকে ইয়াতে প্ৰথমত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP যাব। আৰু আপোনালোকে তলত দেখা পাব এটা কেপচাৰ কোড। সেই কেপচাৰ কোডটো আপোনালোকে ইণ্টাৰ কেপচাৰ কোড ইয়াতে বহাই দিব। আৰু তলত দেখা পাব সাবমিট। আপোনালোকে কি কৰিব, সাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ প্ৰফাইলটো খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে দেখা পাব আপোনালোকৰ আগত কি ভুল হৈছে, কি ভুল হোৱা নাই। ভুল হোৱাৰ পিছত আপোনালোকে কি কৰিব, একেবাৰে স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত তলত আহিব। তলত অহাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা। এই ৰেজিষ্ট্ৰেশ্যন ডাটাটো আপোনালোকে আপডেট কৰিব পাৰিব আৰু কাৰেকশ্যন কৰিব পাৰিব। আপোনালোকৰ যদি নাম ভুল আছে, আপোনালোকৰ যদি ফাদাৰ্ছ নেম ভুল আছে, বা আপোনালোকৰ যদি এড্ৰেছ ভুল আছে, বা বেংক একাউণ্ট ডিটেইলছ যদি ভুল আছে, আধাৰ কাৰ্ড নম্বৰ যদি ভুল আছে, আপোনালোকে সকলোবিলাক ইয়াতে কাৰেকশ্যন কৰিব পাৰিব। তো কাৰেকশ্যনৰ কাৰণে ইয়াতে ক্লিক কৰি দিব আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা পেজ খোল খাব। আপোনালোকে ইয়াতে দেখা পাই আছে, ইয়াতে যদি ৰুৰাল হয়, ৰুৰেল বা আৰবান আপোনালোকে সম্পূৰ্ণ দিব পাৰিব। বা আপোনালোকৰ যদি নামটো ভুল আছে, আপোনাৰ মই দেখা দি আছোঁ, এইটো মই মুচি দিছোঁ। মুচি দিয়াৰ পিছত আকৌ মই লিখিব পাৰিছোঁ, এনেকৈ লিখি দিছোঁ। আপোনালোকৰ ফাদাৰ্ছ নাম যদি ভুল আছিল আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। বা মোবাইল নম্বৰটো কাৰেকশ্যন কৰিব নোৱাৰে, আপোনালোকৰ বয়সটো কাৰেকশ্যন কৰিব পাৰিব, আপোনালোকৰ জেণ্ডাৰটো কাৰেকশ্যন কৰিব পাৰিব। তাৰপিছত আপোনালোকে আপোনালোকৰ ইনষ্টিটিউট ইনফৰমেশ্যন এইটো কাৰেকশ্যন কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে আৰু কেইটামান অপশ্যন দিছে যে টেল আছ মোৰ এবাউট ইউৰ চেল্ফ। ইয়াতে কেইটামান অপশ্যন আছে, আপোনালোকৰ যি হয় আপোনালোকে ইয়াতে বহাই দিব। বহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে প্লিজ সিলেক্ট লোকেশ্যন।
ইয়াতে আপোনালোকে নিজৰ বহাই দিব আৰু আপোনালোকৰ যদি আধাৰ নম্বৰটো ভুল আছিল ইয়াতে আধাৰ নম্বৰটো বহাব পাৰিব ইয়াতে মোবাইল নম্বৰটো আছে সকলোবিলাক ইয়াতে বেংক একাউণ্ট আছে আপোনালোকৰ বেংক একাউণ্টটো কাৰেকশ্যন কৰিব পাৰিব IFSC কোডটো কাৰেকশ্যন কৰিব পাৰিব আৰু সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকে কি কৰিব সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আগৰ দৰে নতুন হৈ যাব যদি কিবা ভুল আছিল শুদ্ধ হৈ আহিব তো আজিৰ ভিডিঅ'টো ইমানখিনি ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ